কংগ্ৰেছ দলে যদি অকলে ভোট খেলে এইবিলাকৰ বেছি ভোট নাপায় বিজেপি যদি অকলে ইলেকশ্যন খেলে 2 লাখ মান ভোট পাব পাৰে AIUDও পাব পাৰে 1 লাখ কিন্তু আমি অকলে খেলিলে আমাৰ কোনো কাৰো সহায় নোপোৱাকৈ হ'লেও 3.5 লাখৰ পৰা 4 লাখ ভোট পোৱাৰ আমাৰ ক্ষমতা আছে UPPL এই কাৰণে মই কংগ্ৰেছে হওক বা অন্য ৰাজনৈতিক দলবিলাকে হওক যিবিলাকে বিজেপিৰ মিত্ৰতাৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হ'ব খুজিছে তেওঁলোকে মিছামিছিকৈ কেণ্ডিডেট নিদি পেলাই UPPLক সমৰ্থন জনাবলৈ আগবাঢ়ি আহক তেতিয়া হয়তোবা আমি BPF আৰু বিজেপি মিত্ৰ দলক ৰোধ কৰিব আমি পাৰিম নহ'লে আমাৰ ডাঙৰ ভুল হৈ যাব UDF যদি কেণ্ডিডেট দিয়ে অকলে UDFৰ কেণ্ডিডেট দিয়া 1.5 লাখ ভোট পাব পাৰে তাতকৈ বেছি ভোট পাব নোৱাৰে ভুল হৈ যাব ৰাইজক বুজাব লাগিব আমাৰ ভোট যাতে নষ্ট নহয় আমি যদি পৰিৱৰ্তন বিচাৰিছোঁ এটা সিদ্ধান্ত লওক এইবাৰত বড়োৰ নামত নহয় অবড়োৰ নামত নহয় আমাৰ যি এটা পৰিৱৰ্তন লাগে এই পৰিৱৰ্তনটো নিশ্চিত কৰিবৰ কাৰণে UPPLক ভোট দিয়ক এইবাৰ আমি দেখুৱাম যদি আমাৰ ক্ষমতাত আহে 2020 চনত আমি যদি ক্ষমতাত আহোঁ কণ্ট্ৰাক্টৰী ৰাজ ঠিকাদাৰী ৰাজ আমি খতম কৰিম প্ৰথমতে আমাৰ গৰীব মানুহৰ যিটো ঘৰ সেই ঘৰৰ ওপৰত ঠিকাদাৰী কৰি পেলাই লাখ ঠিকাদাৰসকলক আমি চেষ্টা কৰি দিম সেইটো আমি সকলোৱে নিদিওঁ আৰু যে বনাঞ্চলত বসবাস কৰা ৰাইজ আজিলৈকে যে ঘৰ পোৱা নাই সেইসকলক মাটি পোৱা নাই সেই মাটিৰ দিবলৈ আমি চেষ্টা কৰিম কাম কৰিম আনফালেদি কণ্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল CAG যিটো তদন্ত কৰি পেলাই BTC 2013-14 চন আৰু এনেকৈ তাৰ মানে 8-9 চনত BTCৰ টকা খৰচ কৰা উন্নয়নমূলক আঁচনি কাম কৰাৰ ক্ষেত্ৰত টকাৰ যি খেলি মেলি উদঘাটন কৰিলে প্ৰায় 200 কোটি টকাৰ এটা দুৰ্নীতি অনিয়ম 200 কোটিৰ হিচাপ নাই আৰু যদি সব ডিপাৰ্টমেণ্ট যদি হিচাপ কৰা হয় প্ৰায় 1000 মান কোটিৰ মানে কেলেংকাৰী আজি উৎপাদন কৰি গৈছে CAG আমি তাৰ বিৰুদ্ধে গভৰ্ণৰৰ ওচৰত গৈ পেলাই তদন্ত দাবী কৰিছোঁ গভৰ্ণৰে কিন্তু আমাৰ কথাবোৰ শুনি পেলাই গুৰুত্ব সহকাৰে লৈছিলে সেইদিনা কোকৰাঝাৰত আহি পেলাই গভৰ্ণৰে বোলে কৈ গৈছে দুৰ্নীতিৰ বিৰুদ্ধে যুদ্ধ এতিয়া আৰম্ভ হৈছে কি হয় ক'ব নোৱাৰি ৱাৰ্ণিং কৰি গৈছে এইটো আমি যদি দাবী নকৰা হ'লে কোনে কৰিলেহেঁতেন নৱশৰণীয়াৰ 7জন MCLA আছে 7জন জিকি গৈছিল এজন BPFত জইন কৰিলে 6জন আছে দুৰ্নীতিৰ বিৰুদ্ধে আমি গভৰ্ণৰৰ ওচৰত যেতিয়া ধৰ্ণা দিওঁ আমি তেওঁলোকক কওঁ আমি একেই কাৰণত আহিছোঁ দুৰ্নীতিৰ বিৰুদ্ধে একেলগে যুঁজিব লাগে আহক তেওঁলোকে নাযায় কাৰণ আমাৰ লগত বহিলে তেওঁলোকে ভয় পায় যে হাগ্ৰামাই বেয়া পায় আৰু যদি হাগ্ৰামাই যদি বেয়া পায় আঁচনিবিলাক নাপাব নহয় তেওঁলোকে ওপৰতহে হাগ্ৰামাক গালি পাৰি আছে ভিতৰত হাগ্ৰামাৰ পৰা আঁচনিবিলাক লৈ আছে স্কিম স্কাৰ্ফ চব লৈ আছে এই ভয়তে আমাৰ লগত নাযায় AIUDFৰ 4জন জিকি গৈছিল 4জনৰ 4জনৰ BPFত যোগদান AIUDF নাই BTCৰ এতিয়া তাৰপিছত সিদিনা আকৌ 2জন MCLA ক'লে আমি BPFত যোগদান কৰি বিৰাট ডাঙৰ ভুল কৰিলোঁ আশা কৰিছিলোঁ TCLCC চেয়াৰমেন পাম ডেভেলপমেণ্ট স্কিম পাম নাই BPFে এটাও দিয়া নাই আমি চেয়াৰমেনো বনোৱা নাই স্কিমো দিয়া নাই সেইকাৰণে আমি BPFৰ লগত নাথাকোঁ আমি কংগ্ৰেছৰ লগত যাম এতিয়া AIUDFৰ MCLA বিলাকে চহৰ কংগ্ৰেছত জইন কৰিব মানুহক ঠগোৱা হোৱা নাই জানো AIUDF হিচাপে খেলি পেলাই ভোট পালে AIUDF এৰি কংগ্ৰেছত গ'ল BPFত গ'ল বান্দৰৰ নিচিনা এনেকৈ জাপ মাৰি থাকিলেতো ৰাজনীতি নচলিব আমি কিন্তু বান্দৰৰ ৰাজনীতি নকৰোঁ আমি বান্দৰৰ ৰাজনীতি নকৰোঁ আমাৰ যিটো মনোবল এইটো গড়ৰ নিচিনা আমি যিফালে যাম জংঘল থাকক ডাঙৰ গছ থাকক কোনোবা বাধা থাকক তাক মানে পৰাজিত কৰি পেলাই আমি আগুৱাই যাম আমাৰ লক্ষ্যলৈ আমি
উপস্থিত হমেই। আমাক কোনেও এৰাই দিব নোৱাৰে। আমাৰ হাতত লাঠি নালাগে, আমাৰ যুক্তি আছে, আমাক বন্দুক নালাগে, আমাক বিবেক আছে, আমাক ঠকা নালাগে, আমাক সততা আছে। আমাৰ সততা, যুক্তি, বিবেক আৰু সততা, এই তিনিটা অস্ত্ৰ যাৰ লগত আছে, বৰ্তমান গণতান্ত্ৰিক যুগত গণতন্ত্ৰ এই শক্তিক কোনেও ৰোধ কৰিব নোৱাৰে। আজি নহ'লে কালি, কালি নহ'লে পৰহি নিজৰ লক্ষ্যত উপনীত হ'বই হ'ব। আৰু UPPL নিজৰ লক্ষ্যত উপনীত হ'বলৈ বেছি দিন নাই। সেইকাৰণে চব জনগোষ্ঠীৰ মোৰ অনুৰোধ, আপোনালোকে আগবাঢ়ি আহক। মই UG ব্ৰহ্মক বড়ো হিচাপে নাচাই পেলাই পৰিৱৰ্তনৰ এজন সৈনিক হিচাপে চাওক। হানি মালিক এজন মুছলমান হিচাপে নাচায় পৰিৱৰ্তনকামী এটা যুদ্ধ বা সংগ্ৰামৰ এজন সৈনিক হিচাপে চাওক। গীতেশ বসুমতাৰীক এজন বড়ো হিচাপে নাচায় পৰিৱৰ্তনৰ বাবে আমি আৰম্ভ কৰা যিটো সংগ্ৰাম, এই সংগ্ৰামৰ পথত এজন সৈনিক হিচাপে চাওক। আৰু আপোনালোকে চবে সততাক লৈ, বিবেক লৈ, যুক্তি লৈ পৰিৱৰ্তনৰ সংগ্ৰামত চামিল হৈ পেলাই আমি জয়যুক্ত হ'বই লাগিব। তাৰ উদ্দেশ্য লৈ পেলাই আপোনালোকে আগবাঢ়ি আহক। এইখিনিকে মই অনুৰোধ জনাই আজি আৰু বিশেষ কথা নকওঁ। 2019 চনত UPPL দলে বৰ্তমানত কোনো দলৰ লগত কোনো আলোচনা আমি কৰা নাই, মিলা মিছা কৰা নাই, কোনো বুজাবুজিও আমি কৰা নাই। অকলে থিয় দি পেলাই আগবাঢ়ি যোৱাৰ এটা সিদ্ধান্ত বৰ্তমানত লৈ আছোঁ আমি। নাম্বাৰ 1। 2 নম্বৰত কোনোবা দলে যদি আমাৰ আদৰ্শ ভাল পাই পেলাই আমাক সহযোগিতা কৰিবলৈ আগবাঢ়ি আহে, তেওঁলোকৰ লগত হাত মিলাবলৈ আমি প্ৰস্তুত। কিন্তু BPF আৰু BJP মিত্ৰ দলৰ বিৰুদ্ধে আমি একগোট হৈ থিয় দিব লাগে। তাৰ কাৰণে মই আহ্বান জনালোঁ। আৰু বেছি কথা নকওঁ, আপোনালোক চবকে মোৰ তৰফৰ পৰা অভিনন্দন জনাই আজি সফল অধিৱেশন দেখি পেলাই মই অভিভূত হ'লোঁ। আৰু অভিনন্দন জনাই আগন্তুক সময়ত আপোনালোকৰ সহযোগিতা আমি সদায় পাম, এইটোকে আশা ৰাখি পেলাই মোৰ বক্তব্য ইয়াতে মই সামৰিছোঁ। ধন্যবাদ।